Hello viewers, আজি একদম সৰু এটা ৰেচিপি দেখাম যেটো গৰম পৰিব ধৰিছে সেই গৰমৰ অনুপাতত মই এই ৰেচিপিটো আপোনালোকক দিছো আজিৰ পৰা এই ৰেচিপিটো চাই আপোনালোকে কোনো ড্ৰিংকস কিনি নাখাব ঘৰতে এনেকৈ বনাই আপোনালোকে খাব একদম ঠাণ্ডা ঠাণ্ডা কুল কুল পিংক ড্ৰিংকস পিংক কালাৰ কেনেকেনো বনাইছো সেইটোৱে আপোনালোকক দেখুৱাম বুলি ভাবিছো এইটো এটা দৈ ৰেচিপি দৈ দি মই এটা ড্ৰিংকস বনাম আপোনালোকে এই ড্ৰিংকসটো লাচ্ছি বুলিও ক'ব পাৰে যেটো মই চামুচ লৈছো সক সেই চামুচখনেদি 3 চামুচ লৈছো আপোনালোকে চামুচেদিও জুকিব পাৰে নাইবা বাটি দিও জুকিব পাৰে নাইবা আন্দাজ কৰিও আপোনালোকে দিব পাৰে এতিয়া সক মই 3 চামুচ যেহেতু দিছো মই জুকিয়ে দিম এতিয়া মই এটো সক চেনিৰ পাউডাৰ কৰি মই এনেকৈ বটলত ভৰাই থৈ দিছো আপোনালোকে এনেকৈ বটলত ভৰাই থৈ দিব এতিয়া সক ইয়াতে মই এই চামুচখনেদি আধা চামুচৰ বেছি দিছো জুনে যিমান মিঠা খায় সেই অনুযায়ী আপোনালোকে দিব চেনিটো আৰু বা চেনিটো স্কিপ কৰিও দিব পাৰে যিবিলাকে চেনি নাখায় স্কিপ কৰিও দিব পাৰে এতিয়া সক এতিয়া ইয়াতে ব্ল্যাক সল্ট দিছো মানে কলা নিমখ আৰু চেনি একেলগে মিক্স কৰিলে যেটো টেষ্ট হয় আপোনালোকে খাই চালেহে গম পাব এতিয়া আন্দাজ মতে নিমখটো দিব এতিয়া মই ইয়াতে পানী দিছো ঠাণ্ডা পানী একদম ফ্ৰিজৰ ঠাণ্ডা পানী দিছো আধা গ্লাস মান দিছো বেছি দিয়া নাই আধা গ্লাস দিছো ইয়াতে আপোনালোকে চাট মছলাও দিব পাৰে ইয়াতে আপোনালোকে জিৰাৰ ভাজা গুৰিও দিব পাৰে এতিয়া চাওক ইয়াতে কি দিম ৰুৱাবজা এই ৰুৱাবজাটো ঘৰত আনি থৈ দিলে বহু দিন যায় আপোনালোকৰ এই ৰুৱাবজাটো দি আপোনালোকে এই ড্ৰিংকসটো বনাই খাব পাৰিব অকল ৰুৱাবজা দি চৰবত বনাই খাবচোন বহুতে খাব নোৱাৰে সেইকাৰণে মই আজি দৈ দি ৰুৱাবজা দি বনাইছো এই ৰুৱাবজাটো মই এই চামুচখন যে লৈছিলো দৈ সেই চামুচখনে দি 1 চামুচ মই ৰুৱাবজা লৈছো ৰুৱাবজা লৈ ভালকে ৰুৱাবজাখিনি দি মই মিক্সিত মাৰি লম এতিয়া চাওক এইখিনি তাতে দি মই মিক্সি জাৰটো মাৰি মিক্সিত মাৰি লৈছো ভালকে মাৰি লম মাৰি লোৱাৰ পাছত চাওক এতিয়া ধুনিয়া এটা ড্ৰিংকস হৈ গৈছে দেখিছেনে মই পানী বেছি দিয়া নাই এতিয়া চাওক একদম ঠাণ্ডা ঠাণ্ডা গৰমত খাব আৰু ৰোজা ৰাখি আপোনালোকে খাব খুব মানে আত্মাটো ঠাণ্ডা হৈ যাব এটা একদম বৰফ মানে ঠাণ্ডা পানী দিছো ঠাণ্ডা পানী দি এতিয়া মই ইয়াতে কেইটুকুৰামান বৰফ দি দিম ফ্ৰিজত মই বৰফ জমাই থৈছো চাওকচোন কি ধুনিয়া হৈছে দেখিছেনে একদম ঠাণ্ডা ঠাণ্ডা